মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ নতুন গণিতৰ পাঠ 3ৰ তৃতীয় অংশ শিকিম। আচলতে এইখিনিত আমি অনুশীলনীৰ উত্তৰবোৰ লিখিম, কিন্তু তাৰ আগতে 1ৰ পৰা 10লৈকে আমাৰ বানান মুখস্থ কৰিব লাগিব। যেনেকুৱা এক বানান, এক এক, ঠিক তেনেকৈ গোটেইকেইটা বানান আমি মুখস্থ কৰিব লাগিব। ইয়াত দিয়া আছে, কিতাপতে দিয়া আছে, 1ৰ পৰা 10লৈকে লিখাও আছে, তলেদি বানান লিখা আছে। ইয়াত 10ৰ পৰা 1 লৈ ওলোটা ফালে দিয়া আছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। ইয়াৰ পিছত আমি অনুশীলনীলৈ যাম। বানানবোৰ তোমালোক শুদ্ধকৈ মুখস্থ কৰিছানে নাই, কৰিব পাৰিছানে নাই, সেয়াই ইয়াত এই অনুশীলনীত নিজকে পৰীক্ষা কৰিব পাৰিবা। ইয়াত বানান লিখা আছে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। 0ৰ পৰা 10লৈ বানান লিখা আছে আৰু সংখ্যাটো তোমালোকৰ এই খালী বাকচত লিখিব লাগিব। যেনেকুৱা ইয়াত 0 লিখা আছে, তোমালোক নিশ্চয় বানান কৰিব শিকিছা। যদি শিকা নাই, তোমালোক বানানবোৰ অতি সোনকালে শিকি ল'বা। ইয়াত লিখা আছে 0। 0 কেনেকৈ লিখে আমি এই খালী বাকচত লিখিম 0। তাৰপিছত আছে 1, তাৰপিছত 2, 3, 4, 4টো লিখি দিয়া আছে, এইটো আমি লিখিব নালাগে। 5, 6, 7, 8, 9, 10। 10 লিখোতে আমি 1 লিখিম, তাৰপিছত ইয়াত সফালে 0 দিম। অনুশীলনীৰ 2 নম্বৰত দিয়া আছে তলৰ সংখ্যাবোৰ মাতা। এইবোৰ মাতিব দিছে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। তাৰপিছত ওলোটাকৈ দিয়া আছে 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0। তাৰপিছত খেলি মেলিকৈ দিয়া আছে 8, 2, 0, 7, 5, 10, 6, 9, 1, 4, 3। ছাত্ৰ ছাত্ৰীসকল, তোমালোক 1ৰ পৰা 10লৈকে সংখ্যাবোৰ পঢ়িব, লিখিব আৰু বানানবোৰ শিকিবা। অনুশীলনীৰ 3 নম্বৰলৈ আহিছোঁ। তলত দিয়া ছবিবোৰৰ বাওঁফালৰ থোপত থকা বস্তুবোৰ গণনা কৰি পোৱা সংখ্যাটো খালী বাকচত লিখা। এই বাওঁফালৰ থোপত কিমানটা বস্তু আছে এইটো আমি গণিব লাগিব। গণনা কৰি যিমান সংখ্যা পাওঁ, সেই সংখ্যাটো আমি এই খালী বাকচত লিখিব লাগিব। যেনেকুৱা ইয়াত ফুলৰ ছবি আছে, কেইটা ফুলৰ ছবি আছে আমি গণিম। 1, 2, 3, 4, 5, 6, 7। গতিকে ইয়াত 7 লিখিছে। ঠিক সেইদৰে ইয়াত আপেলৰ ছবি দিয়া আছে, এইটো আমাৰ গণিব লাগিব। ব'লা আমি গণি চাওঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9। ইয়াত কেইটা আপেল আছে? 9টা আপেল আছে। গতিকে এই খালী বাকচত লিখিব লাগিব 9। তাৰপিছত ইয়াত কলৰ ছবি আছে, কেইটা কল আছে আমি হিচাপ কৰি খালী থকা বাকচত লিখিম। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ইয়াত 10টা কল আছে, আমি খালী বাকচত লিখিম 10। তাৰপিছৰ বাকচত এটাও নাই লিখা আছে, এটাও নাই, এটা ছবিও নাই ইয়াত। গতিকে ইয়াত এটাও নাই। এটাও নথকা অৱস্থাত আমি কি সংখ্যা লিখিম? এটাও নথকা অৱস্থাক আমি 0 বুলি মাতোঁ। গতিকে আমি ইয়াত লিখিম 0। তাৰপিছত ইয়াত বলৰ ছবি আছে, কেইটা বল আছে আমি গণিম। 1, 2, 3, 4।
ইয়াত 4টা বল আছে গতিকে ইয়াত আমি লিখিম খালী বাকচত 4 তাৰপিছত বেলুনৰ ছবি আছে কেইটা বেলুন আছে আমি গণি চাম 1 2 3 ইয়াত 3টা বেলুন আছে গতিকে আমি খালী বাকচত লিখিম 3 ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰত কেইটামান প্ৰশ্ন দিয়া আছে প্ৰশ্নকেইটা আমি পঢ়িম আৰু উত্তৰ উলিওৱাৰ চেষ্টা কৰিম 4 নম্বৰ তলৰ প্ৰশ্নবোৰৰ সমূহ উত্তৰ দিয়া সমূহকে উত্তৰ দিবলৈ দিছে প্ৰশ্ন ক এখন সাইকেলৰ চকা কেইটা এখন সাইকেলৰ চকা বাৰু কেইটা হ'ব তোমালোক ছবিখনলৈ চোৱাচোন এইখন হৈছে এটা সাইকেল আৰু সাইকেলৰ চকা কেইটা আছে 1 2 দুটা চকা আছে গতিকে ইয়াত আমি উত্তৰত লিখিম 2টা ততাকাৰে টা প্ৰশ্ন খ তোমাৰ দুখন হাতত থকা মুঠ আঙুলি কেইটা হাত দুখনলৈ চোৱাচোন মুঠ আঙুলি কেইটা এবাৰ গণি চোৱা 1 2 3 4 5 6 7 8 9 10 ঠিকে গণিছা তোমালোক তোমাৰ দুখন হাতত থকা মুঠ আঙুলি কেইটা আছে 10টা প্ৰশ্ন গ এটা হাতীৰ ঠেং কেইখন তোমালোক হাতী দেখিছানে এই ছবিখনলৈ চোৱা হাতীটোৰ ঠেং কেইখন আছে 1 2 3 4 গতিকে প্ৰশ্ন গ এটা হাতীৰ ঠেং কেইখন উত্তৰ হ'ব 4খন 4খন প্ৰশ্ন ঘ এখন ৰিক্সাৰ চকা কেইটা ৰিক্সাৰ ছবিখনলৈ চোৱাচোন ৰিক্সাৰ পিছফালে দুটা চকা আছে আৰু আগফালে এটা চকা আছে গতিকে ৰিক্সাৰ মুঠ 3টা চকা আছে আমি প্ৰশ্ন ঘৰ উত্তৰত লিখিম 3টা প্ৰশ্ন উঙ এটা গৰুৰ নেজ কেইডাল এটা গৰুৰ নেজ কেইডাল হ'ব গৰুৰ ছবিখনলৈ চোৱা আৰু ইয়াৰ নেজ কোনফালে আছে সেইটো পিছফালে ইয়াৰ নেজ কেইডাল বাৰু নিশ্চয় এখন গতিকে আমি প্ৰশ্ন উঙৰ উত্তৰ লিখিম 1 ডাল এটা গৰুৰ একডাল নেজ থাকে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে পাঠ 3 সমাপ্ত হ'ল ইয়াৰ পিছত আমি পাঠ 4 শিকিম সংখ্যাৰ ডাঙৰ সৰু অতি সোনকালে ভিডিঅ'খন আপলোড কৰিম চাবলৈ নাপাহৰিবা